হোজাইৰ পথাৰৰ মাজত সন্দেহজনক বাহন উদ্ধাৰক লৈ চাঞ্চল্য হোজাইৰ হীৰাবস্তিৰ পথাৰত উদ্ধাৰ AS07N6416 নম্বৰৰ এল্টো K10 বাহন বৰবহ হোজাই সংযোগী পথৰ হীৰাবস্তিত নিশাৰ পৰা পৰি আছিল সন্দেহজনক বাহনখন গৰাকীবিহীন নতুন বাহনখন উদ্ধাৰক লৈ চাঞ্চল্য ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীয়ে ঘটনাস্থলীত অহাৰ লগে লগে ওলাল বাহনখনৰ গৰাকী হোজাইৰ ফকিৰাবস্তিৰ সুৰজিৎ দাস নামৰ গৰাকীৰ ওলাল বাহনখনৰ গৰাকী চালক তেওঁৰ নিজেই আছিল নিশা 1 বজাত নগাঁৱৰ পৰা ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনা হোৱা বুলি জনায় চালক সুৰজিৎ দাসে বৰ্তমান হোজাই আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত বাহনখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত মানে বৰবহৰ পৰা আৰু সন্মুখৰ পৰা কি গাড়ী আহিছিল ট্ৰাকখনে কাটি দিছিল কেইটা বজাত নিশা 1:30 বজাত মানে ৰাতি 1:30 বজাত ন কেইজন আছিলে গাড়ী মই অকলে ঘৰটো ক'ত আপোনাৰ ওচৰত হীৰাবস্তি কি নাম ফকিৰাবস্তি নাম কি ৰাতি নিশা পেলাই থৈ গুচি গ'ল থানাত পুলিচক ইনফৰমেশ্যন দিছিলে নেকি এনে দিয়া নাই না উঠাবলৈ চেষ্টা কৰা নাই গাড়ী গিয়াৰ চেয়াৰ লাগে পিছত মই গম পালোঁ এইটো কিবা খুলি গৈছে মই এখন অটো পাইছিলোঁ এতিয়া পুলিচে খবৰ পাইছে আমি নিজেই ৰাইজে আমি খবৰ দিছিলোঁ কিন্তু সন্দেহজনক আছিলে না গাড়ীখন সকলোৱে ভয় কৰিছিলে